কৰিছে বিজেপিও কাম কৰিছে কাম কৰিব পাৰে কৰিব দিয়ক তেখেতসকলৰ কামটো এনে অকলে যাব এইটো মানে জিৰ' হ'ব তেখেতসকলৰ ডিপজিটটো ঘূৰাই নাপাব বিপিএফ যদি দুটা সমষ্টিতে কেণ্ডিডেট দিয়ে ডিপজিট ঘূৰাই নাপায় বিপিএফ কেনেকৈ চিন্তা চৰ্চা কৰিছে UPPLয় আমি খেলিম NDA হিচাপে আমাৰ দুটা সমষ্টি আছে বিটিআৰত ওদালগুৰি দৰং ওদালগুৰিত আমাৰ বিজেপিৰ কেণ্ডিডেট হ'ব NDAৰ কেণ্ডিডেট হিচাপে আমাৰ কোকৰাঝাৰত আমাৰ সিদ্ধান্ত হৈ গ'ল ওপৰ মহলত আমাৰ সিদ্ধান্ত হৈ গ'ল অলৰেডি আৰু ডিক্লেৰেশ্যন অলৰেডি হৈ গ'ল যে NDAৰ কেণ্ডিডেট হয় UPPLৰ কেণ্ডিডেটে কোকৰাঝাৰত খেলিব আনফালে কিন্তু বিজেপিও খুব কোকৰাঝাৰত কাম কৰি আছে ভিতৰ চৰকাৰ নাই আমাক সহায় কৰিবলৈ আহিছে দুটা MLA সমষ্টিত একজন মন্ত্ৰী ইনচাৰ্জ দিয়া হৈছে অসমৰ মন্ত্ৰী দুটা MLA সমষ্টিত এটা মানে কিবা মন্ত্ৰী ইনচাৰ্জ দিয়া হৈছে গোটেই বিটিআৰত দৰং ওদালগুৰিতো দিছে আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিতো দিছে যেনেকৈ আমাৰ গোসাইগাঁও আৰু দতমাত আমাৰ অশোক সিংহল ডাঙৰীয়া আছে পৰ্বতজৰা আৰু আমাৰ বাউখুংৰি MLA সমষ্টিত আমাৰ বিমল বৰা ডাঙৰীয়া আছে আৰু আমাৰ কোকৰাঝাৰ আৰু চিডলিত আমাৰ কি কয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছে তেনেকৈ দুটা MLA সমষ্টিত একজন মন্ত্ৰীক দায়িত্ব দিয়া হৈছে দায়িত্ব দিয়াৰ মূল উদ্দেশ্যটো হ'ল আমি বিজেপি আৰু UPPL জইণ্টলি কাম কৰিব লাগে ছেকেণ্ডলি আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ মানে পুঁজি নথকাৰ কাৰণে কিছুমান ক্ষেত্ৰত পুঁজিৰ মানে কমি হোৱাৰ কাৰণে যিখিনি কাম থাকি গৈছে এইটো ষ্টেট গভৰ্ণমেণ্টৰ পৰা কৰা হ'ব মন্ত্ৰীবিলাকৰ যিখিনি বাজেট আছে মন্ত্ৰী বিভাগৰ পৰা যিখিনি তেখেতসকলৰ পুঁজি আছে এই পুঁজিৰ পৰা উন্নতিৰ যিখিনি কাম কৰিব লাগে ডেভেলপমেণ্টৰ কাম সেইটো কৰিবলৈ মন্ত্ৰীসকলক দায়িত্ব দিয়া হৈছে মন্ত্ৰীসকল আহিছে আমাৰ UPPLৰ লিডাৰবিলাকৰ লগত লাগি ৱাৰ্কাৰবিলাকৰ লাগি গাঁৱে ভূঞে তেখেতসকলে সোমাই গৈছে আমি আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছোঁ বিজেপি নেতৃত্বক আমি ধন্যবাদ দিছোঁ তেখেতসকলে দুটা MLA সমষ্টিত একজন মন্ত্ৰী ইনচাৰ্জ দি পেলাই আমাক আৰু শক্তিশালীভাৱে ৰাইজৰ মাজত সোমাই যাবলৈ যে সহায় কৰি দিছে এইটোৰ কাৰণে মই ধন্যবাদ দিছোঁ বিভিন্ন জনগোষ্ঠী আজি UPPLত জইন কৰি আছে মেইন কাৰণে UPPLক জইন নকৰিলে কি হ'ব 17 বছৰত মানে BPFৰ যি চৰকাৰ আছিল তেখেতসকলে নিজাববীয়াকৈ এটা স্কিমো কৰা নাই এতিয়া মই সুধিলে মই সিদিনাখন প্ৰাইজ দিছিলোঁ 5,000 টকা যোনে BPFৰ 17 বছৰত এটা স্কিমৰ নাম ক'ব পাৰিব ফ্লেগশ্বিপ স্কিমৰ নিজৰ স্কিম হাগ্ৰামাই নিজে বনোৱা স্কিমৰ নাম ক'ব পাৰিব তাক 5,000 টকা দিম প্ৰাইজ দিম কোনেও এইটো প্ৰাইজটো ল'ব পৰা নাই আজিলৈ আৰু ল'ব নোৱাৰিব মোৰ দৃঢ় বিশ্বাস কিয়না তেখেতসকলে খালি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অহা যিখিনি স্কিম তেখেতসকলে CITৰ নাম লয় CITটো ভাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয় চেণ্ট্ৰেল পৰা গভৰ্ণমেণ্টৰ পুঁজি লৈ পেলাই কাম কৰা হয় এইটো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ নাম লৈছে এইটো ৰাজ্য চৰকাৰৰ পুঁজি দি কৰা স্কিম হয় ইঞ্জিনিয়াৰিঙৰ নাম লৈছে ইঞ্জিনিয়াৰিং কলেজটো মানে ষ্টেট গভৰ্ণমেণ্টৰ পইচা লৈ পেলাই কৰা হয় এইটো নিজৰ স্কিমটো নহয় এইটো হাগ্ৰামাই বনোৱা BPF চৰকাৰে বনোৱা স্কিম নহয় নিজাববীয়াকৈ কি কৰিছে আঁঠুৱা কম্বল আৰু চোতা বিলোৱাৰ বাদে তেখেতসকলে একো কাম কৰা নাই এইকাৰণে আজি চাওক আজি আমি 2.5 বছৰতে 15টাতকৈ অধিক নিজৰে ফ্লেগশ্বিপ স্কিম কৰিলোঁ বটফা সুপাৰ 50 মিছন কৰিলোঁ আমি অনচাই বিথাংকি কৰিলোঁ জ্ঞান চেৰাং কৰিলোঁ আমাৰ মাইনাও চেৰাং বিথাংকিৰ দ্বাৰা দি সেল্ফ হেল্প গ্ৰুপবিলাকক 75,000 টকা দিলোঁ তেনেকৈ 15টাতকৈ অধিক আমি স্কিম কৰিলোঁ অহাকালি আপোনালোকে চাব অহাকালি 2 অক্টোবৰত আমাৰ ঠেং ফাকৰি ডিজিটেল মিছন লঞ্চ হ'ব ঠেং ফাকৰি ডিজিটেল মিছনৰ দ্বাৰা দি প্ৰত্যেকটো VCDCত একজন মহিলা কৰ্মসংস্থাপন দিয়া হ'ব এই ঠেং ফাকৰিজনীয়ে VCDCৰ আণ্ডাৰত যিমান মহিলা ছোৱালী আছে তেখেতসকলক কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ শিক্ষা দিব আমি বিভিন্ন ঠাইত আমি চাই আছোঁ আপুনি এক্টিভ হৈ আছে কোকৰাঝাৰ লোকসভাৰ কেণ্ডিডেট হিচাপত আমি দেখিবলৈ পাম নেকি এইটো আপোনালোকক ধন্যবাদ দিছোঁ যে আপোনালোকে মোৰ যিখিনি কাম কৰিছোঁ মই দলৰ হকে এইটো আপোনালোকে দেখা পাইছে ভিজিবল হৈছে আজিলৈকে মই UPPLৰ বা আগত BPPF আছিলে BPPFৰ মই এজন সাধাৰণ কৰ্মী আছিলোঁ আজি মই এইটো দলৰ মই সাধাৰণ সম্পাদক UPPLৰ সম্পাদক সাধাৰণ কৰ্মী একজন যোনে মানে পোষ্টাৰ টাংগাইছিলে লাউড স্পিকাৰ লৈ পেলাই এনাউন্স দিছিলে মানে মিটিং হ'লে চেয়াৰ আনি দিছিলোঁ চাহ বিলাই দিছিলোঁ এনেকুৱা এজন সাধাৰণ কৰ্মীৰ পৰা মই আজি সাধাৰণ সম্পাদক হ'লোঁ দলৰ মই বহুত সন্তুষ্টি লাভ কৰিছোঁ এইটো হৈ পেলাই আই এম ভেৰি ছেটিছফাইড কিন্তু দলে খালি যদি মোক কয় যে আপুনি MP ইলেকশ্যনৰ কেণ্ডিডেট হৈ খেলিব লাগে তেনেহ'লে মই এজন যোদ্ধাৰ নিচিনা মই নামি পৰিম